মানে ৰাইজৰ প্ৰতিনিধিত্ব আৰু ৰাইজৰ খুব মৰম কৰা এজন লিডাৰ তেখেতক আমি পাইছো আৰু সেইটো লৈ পেলাই আজিৰ দিনত কাৰ্বি আংলঙত যদি ডক্টৰ কুলিৰাম ৰহাং CM ছাৰক যদি অপপ্ৰচাৰ চলাবলৈ হলে এটা টাৰ্গেট হিচাপে আমি দেখিবলৈ পাইছো। এইটো একটা কাৰণ আছে যে যোৱা MP ইলেকশ্যনৰ পিছত তাৰ পিছত ৰাজনৈতিকভাৱে আমাৰ CM ছাৰে এৰা নেপেৰাকৈ কাম কৰিছে আৰু এই ৰিজাল্টটো হৈছে আজি কাৰ্বি আংলঙত বহুত এটা ডাঙৰ এটা প্ৰভাৱ হৈছে। বিভিন্ন দলৰ পৰা ডাঙৰ ডাঙৰ নেতাবিলাক যোৱাকালিলৈকে নিলিপত যিটো APHLC আৰু যেতিয়া কংগ্ৰেছ দলৰ পৰা তাত যেতিয়া জইন হৈছিলে তাতো এফালে কংগ্ৰেছে CM ছাৰক প্ৰচাৰ চলাবৰ কাৰণে তেওঁলোকে প্ৰেছ মিট হৈছে, আনফালে কংগ্ৰেছৰ নেতাসকলে তাতে ব্লক মণ্ডৰ কংগ্ৰেছ প্ৰেছিডেণ্ট নিজে স্বয়ং চাৰ্চিল তেৰণ তাক যোগদান হৈ পেলাই তেওঁলোকৰ নেতৃত্বত 200জনকৈ অধিক ৰাইজক লৈ আনি পেলাই জইন কৰাইছে। আনফালে APHLC লিডাৰসকলে তাত 4000কৈ অধিক তাত মানুহ যোগদান হৈছে, ৰেংমা আৰু কাৰ্বিবিলাক। তো সেই বস্তুবিলাক লাহে লাহে আজিওতো ৰংখাঙত যোগদান কৰিব, অহাকালি সিংহাসনত হ'ব, 6 তাৰিখ দুৱাৰবাগৰিত হ'ব, 7 তাৰিখ বৰজানত হ'ব, এই যে 10 তাৰিখ কেৱল ধনচিৰি হ'ব। এই গোটেই বস্তুবিলাকৰ কাৰ্বি আংলঙত এটা ৰাজনৈতিক আকৌ এবাৰ CM ডক্টৰ কুলিৰাম ৰহাঙৰ নেতৃত্বত যে 5টা চিট যে জিকিব এই কথাটো খাটাং। সেইকাৰণে অপপ্ৰচাৰ যোনখিনিত মানে ক'বলৈও ঠিক নহ'ব, মানে অপজিশ্যন হিচাপে বুলি ক'লেও কাৰণ তেওঁলোকৰ প্ৰতিনিধিটো আজিলৈকে নাই কংগ্ৰেছে হওক বা APHLCয়ে হওক, কিন্তু যোনটোখিনি তেওঁলোকে যে অভিযোগ আনিছে সেইটো মানে ভিত্তিহীন। কাৰণ এতিয়া CM ছাৰৰ একটা পইণ্ট চব কথাটো তেওঁলোকে উল্লেখ কৰিছে, একটা পইণ্ট যে কৈছে যে আমাৰ মিডিয়া বন্ধুবিলাকে কেনেধৰণে বুজি পায় বা কেনেধৰণে কৈছে দুই এজনে, তাৰমানে তেখেতক কৈছে যে এই ঘৰ যোনটোখিনিত ঘৰ বনাইছে 100 কোটিত বা 200 কোটিতকৈ অধিক তেনেকে এটা ঘৰ যিটো সজাইছে বুলি যিটো অভিযোগ আনিছে, চাবলৈ গ'লেতো আমাৰ CM ছাৰৰ তাক মানে লৰাই যোনটো CM ছাৰে আগত ঘৰ বনাইছিলে, আপোনালোকে গম পায়, কাৰ্বি আংলঙৰ মানুহে গম পায়, সেই ঘৰটো যেতিয়া বনাইছিলে সেইটো CM ছাৰ হোৱা নাছিলে, তেতিয়া প্ৰতিনিধিও হোৱা নাছিলে, তেতিয়াতো মানে ইলেক্টেড হোৱা নাছিলে। সেই তেতিয়া ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰৰ সময়ত তেখেতে ঘৰ বনাইছিলে সজাইছিলে CM ছাৰে নিজে, কিন্তু সেই মাটি দখলো তাৰ নিজৰ ল'ৰা নামত আছে। আৰু সেই এতিয়াতো সেই ঘৰটো কিবা এটা মানে ক্ৰেক হৈ যোৱাৰ কাৰণে আমাৰ এতিয়া তেখেতৰ ডাঙৰ ল'ৰা ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ হয়, তেখেতৰ ডাঙৰ ল'ৰা ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰৰ হোৱাৰ কাৰণে তেখেতৰ নামৰ পৰা তেখেতে নিজেই কণ্ট্ৰেক্ট কৰি পেলাই কিছুমান তেখেতে যদি মানে কিবা এটা বনাব পৰা হৈছে, আজি বিয়াৰ পাতিছে ল'ৰা, সেইকাৰণে এই বস্তুটোত এতিয়া ঘৰ বনোৱাৰ কাৰণে এই ঘৰটো লৈ পেলাই এটা ৰাজনৈতিক ষড়যন্ত্ৰ। মই এই কথাটো আগত ডক্টৰ জয়ন্ত ৰংপিৰ কথাও মই ক'ব বিচাৰিছো। আগতে ডক্টৰ জয়ন্ত ৰংপিৰ নামতো তেনেকে আছিলে, ডক্টৰ জয়ন্ত ৰংপি দুৰ্নীতি আঁৰৰ কাহিনী বুলি নম্বৰ 1 নম্বৰ 2, ঠিক তেনেধৰণে ইটালিয়ান এটা ঘৰ বনোৱাৰ কাৰণে এই আজিৰ দিনত ডক্টৰ কুলিৰাম ৰহাঙৰ ঘৰৰ নিচিনা ডিফুত আপোনালোকে চালে এজন MP বা এজন CM নহয়, এনেকুৱাও আজি দেখিবলৈ পাইছো। এই লৈ সৰু সৰু মনোভাৱ লৈ পেলাই আজি কুলিৰাম ৰহাং ছাৰে ল'ৰাই যদি ঘৰ বনাব পাৰিছে, মই এটা জনজাতি হিচাপে মই ক'ব বিচাৰিছো, আমাকো উঠিবলৈ দিয়ক, আমাকো আগুৱাই যাবলৈ কাৰণে অলপতো আমাকো মানে উৎসাহ ল'ব দিয়ক। কিয়নো এটা ঘৰ বনোৱাৰ কাৰণে অপৰাধ নহয়, মই যদি ভাবো তেখেতৰ ল'ৰাই যদি এই ঘৰ বনাইছে, নেক্সট তেখেতৰ ল'ৰা নহয় আৰু অন্য এজনে সাহস কৰিব যে মই এটা মানে আৰু উন্নত পথত যদি যাব পাৰো বুলি সাহস কৰিবলৈ দিয়ক। যদি এনেকে ঘৰত যদি আজি গুৱাহাটী নিচিনা অসমত নিচিনা যদি চাবলৈ যাওঁ, বহুত ঘৰখিনি পাব, আজিও কমপ্লিট হোৱা নাই ঘৰটো। যদি কমপ্লিট হৈ যোৱাৰ পিছত কিমান ঘৰ ধুনীয়া হ'ব নহ'ব এইটো পিছৰ কথা, কিন্তু তেখেতৰ নিচিনা যদি টাৰ্গেটেড হয় তেতিয়াহ'লে কোনোবাই যদি ঘৰ বনাব যদি বিচাৰে ভয় খাব। কিয় ভয় খাব? মানে এনেধৰণে ৰাজনৈতিক আমাৰ মানে কিবা এটা অপপ্ৰচাৰ হৈ যাব নেকি,
গতিকে এইখিনি যে মানুহবিলাকৰ ডেভেলপমেণ্ট হোৱাটো যে বাধা দিয়াটো সেইটো কোনোদিনে দিব নালাগে বুলি মই ভাবোঁ। আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ আৰু আমাৰ নতুন যিটো নতুন নতুন কাম কৰিছে যিবিলাকে সেইবিলাকতো যাতে মানে এনেকে যাতে কৰিব পাৰোঁ, সাহসেৰে কৰিব পাৰোঁ, মই কৰিলেও যে মোৰ এইখিনিত যাম বুলি। গতিকে এইটো যে আজি গুৱাহাটী ঘৰতো ইয়াতো চেম ছাৰৰ ল'ৰা তেখেতৰ নামত আছে আৰু আমি শুনিব পোৱাটো হাইকোৰ্টত কেছ দিব বুলি আমি শুনিছোঁ। তেখেতৰ ল'ৰাই কেছ দিব বুলি শুনিছোঁ। আৰু আনটো হৈছে ইডি কথাটো আপোনালোকে গম পাইছে, অলৰেডি গম পাইছে। যদি ইডিয়ে হয়, বংকী চাহাবে ঠিকেই কৈছে, ইডি কথা যদি প্ৰমাণ থাকে আপোনালোকে প্ৰমাণটো দিব পাৰে, কিন্তু অপপ্ৰচাৰ যাতে নকৰে। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰ ডক্টৰ তুলিৰাম ৰভাং CM ছাৰক, কিয়নো এনেকে এজন ব্যক্তিক আমি পালো যি ব্যক্তিয়ে আগত আমাৰ কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ চিফ মিনিষ্টাৰ নোহোৱাৰ আগত বহুতখিনি চিফ মিনিষ্টাৰ হৈছে, তৰুণ গগৈৰ পৰা আদি কৰি মানে বহুত চিফ মিনিষ্টাৰ হৈছে। কিন্তু কাৰ্বি আংলঙত আহি পেলাই কাৰ্বি আংলঙৰ বিভিন্ন জাতি কেৱল কাৰ্বি নহয় দেই, কিন্তু এইবাৰ আহিছে আমাৰ লগত ২৭টা জাতি জনজাতি আছে। এই ২৭টা জাতি জনজাতিৰ লগত চিফ মিনিষ্টাৰে আলাপ আলোচনা কৰিছে। আপোনালোকৰ সুবিধা অসুবিধা কি, আপোনালোকৰ সমস্যা কি জানিব বিচাৰিছে। সেই জানি শুনি যে আমাৰ পৰা যে কথা লৈছে, এক ৰাতি লৈ পেলাই ১ ঘণ্টা ১ মিনিটতো গেপ নাই যে তেখেতৰ কাৰো লগত বাদ পৰা নাই। যিমানখিনি লগ কৰিব চেষ্টা কৰিছে সকলো দল সংগঠনকে লগ কৰিছে। আৰু আমি আশা কৰিছো, আটাইতকৈ ডাঙৰ কথা কৈছে যে আমাৰ চিফ মিনিষ্টাৰে এটা বস্তু এই কংগ্ৰেছে যে সহ্য নকৰে, সহ্য কৰিব নোৱাৰে, এটা কাৰণ আছে কাৰ্বি আংলঙত যে ডেভেলপ হৈছে। কাৰণ কাৰ্বি আংলঙত চিফ মিনিষ্টাৰে এটা কথা স্পষ্টকৈ কৈছে, তোমালোকৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি ক্ষমতা দিবলগীয়া আছে আমি ক্ষমতা তোমালোকক দিছো। তাৰমানে আল্টিমেটলি আমাৰ যোনখিনিত আগত ডাইৰেক্ট ফাণ্ডিঙৰ কথাই কওক বা কিছুমান এইখিনি ক্ষেত্ৰত চিফ মিনিষ্টাৰে বহুত এটা ডাঙৰ কাৰ্বি আংলঙৰ প্ৰতি, কাৰ্বি আংলঙৰ কেৱল এটা জাতিৰ কাৰণে নহয়, কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষাৰ প্ৰতি চিফ মিনিষ্টাৰে সম্পূৰ্ণখিনি কৈ পেলাই কৈছে। কাৰণ কংগ্ৰেছৰ দিনত আমোলতে আমি দেখিবলৈ পাওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন কৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মানে সংঘাত সৃষ্টি কৰা। আমি তেতিয়া আমি অনুভৱ কৰিছিলো, তেতিয়াও আমাৰ মাজত ডাঙৰ এটা কেতিয়াবা UPDS আৰু BSD মাজত, শেষত পেপাৰ মাধ্যমত আহিছে কাৰ্বি ডিমাচা, শেষত ডিমাচা কাৰ্বি আৰু ৰেংমা। এনেকেই কংগ্ৰেছৰ দিনত বিভিন্ন জাতি জনজাতিৰ মাজত এটা মানে সংঘাতে সৃষ্টি কৰিছে। তাৰ আমূলত বিজেপি অহাৰ লগে লগে শান্তিটো প্ৰতিষ্ঠা হৈছে, মানুহে অনুভৱ কৰিছে এমুঠি ভাত খাবলৈ কাৰণে শান্তিয়ে খাব পাইছে। এই কথাটো যে ৰাইজে গম পায়, ৰাইজে যে দেখি আছে, ৰাইজে যে কাম কৰাত প্ৰতি দেখি আছে। আৰু এটা ডেভেলপমেণ্ট ক্ষেত্ৰতটো মই ক'লেও নহ'ব, আপোনালোকে দেখিছে যে তাৰালাংচু আজিৰ দিনত কি তাৰালাংচু হৈছে, ডিফু কি মানে ডিফুত হৈছে বা বৈঠালাংচু যদি হৈছে কি কাৰণে হৈছে। ডেভেলপমেণ্টৰ ক্ষেত্ৰত ৰৈ থকা নাই। আৰু এই আগুৱাই লৈ যোৱাটো এতিয়ালৈকে আমাৰ আগুৱাই লৈ যোৱাটো চিফ মিনিষ্টাৰ ছাৰৰ যিটো মানে আমাক মৰম কৰি পেলাই আগুৱাই লৈ যোৱা, আৰু CM ছাৰৰ ডক্টৰ তুলিৰাম ৰভাং ছাৰৰ যে আগুৱাই লৈ যোৱাটো মানে কিছুমান কংগ্ৰেছে সহ্য কৰিব নিবিচাৰে। লণ্ডনত যোৱাটো এটা মহিলা কংগ্ৰেছ মহিলা লিডাৰে কৈছিলে, জনজাতি লিডাৰক কিয় মানে বিদেশতো কিয় লৈ যাব লাগে, মৰমেই কৰিব লাগে জনজাতিসকলৰ লগত। মানে অসমখন উন্নয়নৰ মানে কি বুলি বুজায়, জাতি জনজাতিসকলৰ একেলগে উন্নয়ন দিলে কংগ্ৰেছ ইয়াত যদি কংগ্ৰেছে এতিয়া পাৱাৰ নথকাৰ পিছতো তেওঁলোকে যে আকৌ খোৱা ষ্টাৰ্ট হৈছে। আৰু আনফালে উঠনি আমাৰ ৰংপি চাহাবে কৈছে যে তেওঁলোকৰ মানে নেতৃবৃন্দ লিডাৰ সকলে তেওঁলোকে কাঠ চোৰৰ পৰা আদি কৰি কংগ্ৰেছৰ দিনত কি দেখি পাইছে আপোনালোকে, আনফালে জাতিৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত, আনফালে দুৰ্নীতি। সেইটোতো মই কোৱা কথা নহয়, আপোনালোকৰ মাধ্যমে, আপোনালোকৰ মিডিয়া মাধ্যমেৰে বহুত ডাঙৰকে প্ৰচাৰ হৈছে, তাত মই ক'বলগীয়া নাই। আৰু অশোক তেৰণ বা যদি বিদা সিং ৰংপিৰ প্ৰতি যদি তেওঁলোকৰ আছে, তেওঁলোকৰ দিনত যদি এতিয়াই যদি ইনকুৱাৰী কৰিব লাগে বুলি যদি কয়, সাহস আছে নেকি? তেওঁলোকে ক'ব দিয়কচোন তেতিয়াহ'লে বিদা সিং ৰংপিয়ে মোৰ কালত কাৰাপশ্যন হোৱা নাই, সেইকাৰণে মোৰ কালত যিখিনিত মই কাম কৰিছো ইনকুৱাৰী কৰিব দিয়ক বুলি ক'ব সাহস কৰকচোন। মানে অশোক তেৰণক ক'বলৈ সাহস কৰকচোন। আছিলেতো তেওঁলোকে যে মোৰ দিনত যে
কাৰ্বি আংলঙত যে মানে কাৰাপশ্যন হোৱা নাই, মোৰ দিনত ইনকুৱাৰী কৰকচোন বুলি কওকচোন, তেওঁলোকে 100% তেওঁলোকে কৈছিল। সেইকাৰণে যে মানে আনক ক'বলৈ যাওঁতে নিজে শুধৰাই কৰাটো মানে প্ৰয়োজন। কিয় কংগ্ৰেছ ডাঙৰ এটা কাৰ্বি আংলং ভুল কৰিলে, অট'নমাছ ষ্টেটৰ প্ৰতিয়ে হওক যিকোনো ক্ষেত্ৰতে। সেইকাৰণে এইটো বস্তু যে এটা বস্তুবিলাক আহি পেলাই যে কংগ্ৰেছ লিডাৰ বিলাকে যোগদান দি আছে, APHRC লিডাৰ বিলাকে যে যোগদান দি আছে, সেইটো লৈ পেলাইয়ে অপজিশ্যন বিলাকে এতিয়া গোটেই কাৰ্বি বিলাকতো মানে একত্ৰিত হ'ল। কাৰ্বি বিলাকতো ডক্টৰ তুলিৰাম ৰভাং বা আমাৰ ৰলেন কিলিং ডাঙৰীয়াৰ নেতৃত্বতে বিজেপি, আনফালে আমাৰ কাৰ্বি আংলং টিম কাৰ্বি আংলঙৰ নেতৃত্বতে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনজাতিয়ে একলগ হৈছে বুলি এই যে ভয় ভাৱটো তেওঁলোকৰ তাত সোমাইছে। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছো আগন্তুক দিনত কাৰ্বি আংলং ৰাইজে কোনোপতে ভুল নুবুজে, কাৰ্বি আংলং ৰাইজে আকৌ বিজেপি দলতে থাকিব বা কাৰ্বি আংলঙৰ যিটো টিম কাৰ্বি আংলঙৰ নেতৃত্বত থাকিব বুলি আমি আহ্বানো কৰিছো, অনুৰোধো কৰিছো। আৰু এনে অপপ্ৰচাৰ বিলাকৰ লগত আমি যাতে তাত সোমাব নালাগে বুলিহে ৰাইজক আমি ক'ব বিচাৰিছো। এটা প্ৰথমতে মোৰ ফালৰ পৰা মই ৰাজনৈতিক যি ইছ্যুবিলাক সেই ইছ্যুৰ ওপৰত মই প্ৰথমতে ক'ব বিচাৰিছো। বিশেষকৈ প্ৰচাৰ মাধ্যমত যিটো আমি দেখিবলৈ পাইছো, প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক্স মিডিয়া হওক, এই বিষয়টোৰ ওপৰত মই অলপ জোৰকে ক'ব বিচাৰিছে যে বিশেষকৈ আমি দেখি আহিছো সময়ে সময়ে অসমত বা অন্যান্য প্ৰান্তত যিবিলাক অতি উগ্ৰ জাতীয়তাবাদী, এইসকলে কেনেকৈ এখন জিলা এখন ঠাইত শান্তি সম্প্ৰীতি যাতে বিনষ্ট কৰিব পাৰে, ৰাইজৰ মাজত যিটো থকা মিলা প্ৰীতি এই ভাৱ কেনেধৰণে ক্ষতি কৰিব পাৰে, ইজনে সিজনক যেনেকৈ ভুল বুজাবুজি হ'ব পাৰে, এই অপচেষ্টাবিলাক চলাই থকা আমি দেখিবলৈ পাইছো। গতিকে তাৰে অংশ হিচাপে এতিয়া কেইদিনমানৰ ভিতৰত আমাৰ দৃষ্টিগোচৰ হৈছে, সেইটো হৈছে যে কোনোবাই বোলে ইমান মাল্টি মিলিয়নাৰ বৃহৎ আট্টালিকা সাজাইছে, সমান্তৰালভাৱে আকৌ ইফালে বনজ সম্পদ ধ্বংস কৰা ইত্যাদি ইত্যাদি প্ৰচাৰবিলাক আমি দেখিবলৈ পাইছো। গতিকে অতি উগ্ৰ জাতীয়তাবাদ ইয়াৰ পৰিণতি হিচাপে আমি কি দেখিবলৈ পাইছো, মই এতিয়াও আহ্বান জনাম বিশেষকৈ আপোনালোকৰ মাধ্যমিক প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক্স মিডিয়ামৰ মাধ্যমেদি মই অনুৰোধ কৰিব বিচাৰো, এই অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাসকলে আপোনালোকে ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত। আজি বৃহত্তৰ অসমখন কিয় থানবান হ'ল, আজি আমাৰ বহুত দুখ, আমি দেখা পোৱা নাই তেতিয়া, কিন্তু আমি ইতিহাস আমি পঢ়িছো। ইয়াত প্ৰথমতে হাত ভনী কেনেকৈ থানবান হৈ গ'ল, বৃহত্তৰ অসমখন স্বাধীনতা কাল চোৱাৰ পিছত ইমান সমিল মিলেৰে থকা অসমখন কেনেকৈ ভাঙি চুৰমাৰ হৈ গৈছে। নাগালেণ্ড কিয় ইয়াৰ পৰা আঁতৰি গৈছে, মণিপুৰ কিয় আঁতৰি গৈছে, ত্ৰিপুৰা, অৰুণাচল ইত্যাদি ৰাজ্যবিলাক কিয় অসমৰ পৰা ফালৰি গৈছে, এইটো হৈছে অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰা থকা এই ব্যক্তিসকলে যেনেধৰণে জনজাতীয়সকলক এটা এটা কৰি টাৰ্গেট কৰি এইটো অপপ্ৰচাৰ চলাই পিছত তেওঁলোকক এনেকুৱা ধৰণে মানে অতিষ্ঠ হৈ গৈছে, তেওঁলোক কোনো পধ্যেই আৰু সমিল মিলেৰে অসম ভূমিত থকাটো তেওঁলোকে বিচৰা নাই। যাৰ বাবে মেঘালয় হওক এই নাগাই হওক আঁতৰি গৈছে আৰু অন্যান্য ৰাজ্যৰ পিছত এটাৰ পিছত এটা চলিছে। সেই একেধৰণে আমি ইতিহাস যদি লুটিয়াই চাওঁ দেখিবলৈ পাওঁ যে অসমখনতে এতিয়া থকা এপচু লিডাৰ কি আছিলে এইটো বডোফা যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰা কিয় তেওঁ ইমান মানে জোৰদাৰ আন্দোলন কিয় চলাবলগীয়া হ'ল, ডিভাইড আছাম 50-50। তাৰোপৰি ASDC যেতিয়া শাসনকাল ইয়াত আহিছিল, যেতিয়া সমিল মিলেৰে ইয়াত মানুহ থাকিবলৈ আৰম্ভ কৰিল, তেতিয়া সময়ত জয়ন্ত ৰংপিৰ পৰা আৰম্ভ কৰি এই ইত্যাদি জনজাতীয় নেতাসকলৰ এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাইছিল যে ইটিকিং কৰিছিল
এই জয়ন্ত ৰংপুৰ বোলে ভাবি অসমৰ জনজাতীয় মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ পেপাৰৰ কাকতত আমি দেখিবলৈ পাইছো এনেধৰণে উপহাস কৰিছে জনজাতীয় নেতাৰ এই একেধৰণে আজি ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত তেওঁ 10 বছৰ থাকিব গৈছিল 11 বছৰ শাসনকাল যে তেওঁৰ দিনত ইমান সমিল মিলেৰে ইয়াত মানুহ ইয়াত যে আছে ইমান ইস্যু বিভিন্ন সমস্যাৰ মাজতো তেওঁ যে ইয়াত আছে এই কথাবিলাক তেওঁলোকে সহ্য অতি অতি উগ্ৰ জাতীয়তাবাদী ব্যক্তিসকল আমি ভাবিব নোৱাৰো সংবিজিত ইংতিৰ দৰে যিজন মানে আপোনালোকে চাওক গুগলতে চাওক তেওঁৰ মূৰৰ দাম 10 লাখ টকা যদি জীয়াই থকা হওক বা ডেড বডি আনিব পাৰে এতিয়া চাওক কোনে আনিছে সেই ব্যক্তি আৰ্মি মিলিটাৰী ৰ কোনো চোৰাংচোৱা সন্থাই তেওঁক আনিব পৰা নাই কাৰ নেতৃত্ব বিকজ অফ তুলিৰাম ৰংহাং এইবিলাক বিষয়ে যদি আজি বিশেষকৈ মই ষ্টেট মাধ্যমৰ ইলেক্ট্ৰনিক্স মিডিয়াসকলক প্ৰিণ্ট মিডিয়াসকলক মই অনুৰোধ সেইবিলাক আপোনালোকে লিখক এইবিলাকৰ বিষয়ে আপোনালোকে অলপ ৰাইজৰ মাজত প্ৰচাৰবিলাক চলাওক তেওঁৰ দিনত তেওঁৰ প্ৰচেষ্টা ইয়াত আহি আমি দেখিবলৈ পাইছো যে কোন বনেগা কৰোড়পতি জনপ্ৰিয় অনুষ্ঠানত অমিতাভ বচ্চনে ইমান মানে বেয়া লগাকৈ আমি মানে শুনিবলৈ পাইছো যে এই তেতিয়া যে পৃথিৱীৰ ভিতৰত কোনখন জিলা কোনখন দেশত সবতছে বন্ধ হয় বছৰৰ মাজত কিমান বন্ধ হয় ইত্যাদি ইত্যাদিবিলাক সুধিছিল এতিয়া এনসাৰটো আমি পাইছো যে কাৰ্বি আংলং এতিয়া মানুহে কৈছে ও কেনেকৈ থাকে সেইটো জিলা তাত মানুহ দুনো নাই নেকি গতিকে সেই ঠাইত আজি শান্তি কোনদিনা তেওঁ অহাৰ পিছতে ইয়াত কোনো এটা বন্ধ নাই ধাৰণা নাই গতিকে সেইবিলাক সহ্য হোৱা নাই মই যিটো কৈ আছো অতি উগ্ৰ জাতীয়বাদী ব্যক্তিসকল তেওঁলোকৰ সদায় পিছফালৰ পৰা কেনেকৈ শান্তিবিলাক বিনষ্ট কৰিব পাৰে এইটোৱে তেওঁলোকৰ একমাত্ৰ তাৰোপৰি আজি তুলিৰাম ৰঙৰ সবল নেতৃত্বত আজি উন্নয়নটো আপোনালোকে নিজেই দেখা পাই আছে মই নকওঁ এইটো গতিকে মই বিশেষকৈ ষ্টেট যিবিলাক ইলেক্ট্ৰনিক্স মিডিয়া বা প্ৰিণ্ট মিডিয়া তাৰ আপোনালোকেতো দি আছে আপোনালোকৰ যি কেপাচিটি তেওঁলোকে আহি ইয়াত চাওক চাই যাওক ক'ত কি হৈছে আজি ডিফুৰ নিচিনা ঠাইত তাৰালাংচত 3000তকৈ বেছি বহিব পৰা অডিটৰিয়াম ক'ত আছে অসমত আজিলৈকে বা নৰ্থ ইষ্টত ক'ত আছে ইমান আটক ধুনীয়া ষ্টেডিয়াম এই বিষয়ে আপোনালোকে প্ৰচাৰ চলাওক আহক ইয়াতে মিটিং কৰক আমি সহযোগ কৰিম কাৰ্বি আংলং ৰাইজে তাৰোপৰি ৰাস্তা পদূলি আজি বৰপুং আৰু চকেলা টু বৰপুং ইমান ডাঙৰ ৰাস্তা বনাই আছে খেৰণীটো জিৰিকিন্দিলৈ কিমান আহল বহল ৰাস্তা বনাই আছে বৈঠালাংচতো আপোনাৰ একদম তুলিৰাম ৰংহাঙৰ কথাই ক'ব বিচাৰিছো যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত ইমানখিনি সময়লৈকে 4টা বিধান সমস্যাহে আছে দি আমি অকলে 4টা বেদ মাতিম এতিয়া আকৌ তেওঁ মুখ্যমন্ত্ৰীৰ লগত কেনেকুৱা ধৰণৰ আলাপ আলোচনা কৰি এটা সমষ্টি আৰু ৱেষ্ট কাৰ্বি আংলঙত বাঢ়িব এইটো এছামে সহ্য হোৱা নাই অসমৰ এই অতি উগ্ৰ জাতীয়তাবাদী ব্যক্তিসকলে বিচৰা নাছিল যে কাৰ্বি আংলং ইমানেই আসন হওক এটা MLA আসন বৃদ্ধি পোৱা বেছি হোৱা তেওঁলোকে সহ্য হোৱা নাই এইটো এটা কাৰণ তুলিৰাম হওক নিৰ্দিষ্টভাৱে এইটো আক্ৰোশমূলক লোৱা হৈছে আৰু এটা হৈছে যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লাষ্ট ইলেকশ্যনত 2টা ইলেকশ্যন হৈ গ'ল এটাতো যোৱাবাৰতো 26টা জিকা গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড পৃথিৱীৰ ক'তো নাই কোনো এটা এনেকুৱা ডেমক্ৰেটিক ইলেকশ্যনত যদি 100% জয়ী এটা পাৰ্টি এই কাৰ্বি আংলং তেওঁৰ নেতৃত্বতে হৈছে এইটো সহ্য হোৱা নাই কাউন্সিলত তাৰপিছত MLA ইলেকশ্যনো তেনেকুৱা এবাৰ MP ইলেকশ্যনত যেনে ধৰণে অপজিশ্যনৰ পৰা আৰম্ভ তেওঁলোকে ভবাই নাছিল যে ইমান প্ৰায় 1.5 লাখৰ ওচৰা ওচৰিত যে অমৰ সিং বিজেপি কেণ্ডিডেট জয়ী হ'ব পাৰে সমীক্ষাৰ পৰা আৰম্ভ কৰি কিছুমান চেনেলত এইটো বিজেপিৰ ইয়াত 0 দেখুৱাইছে এইটো এটা কাৰণ আছে আৰু এটা হৈছে যে আপোনালোকে এই তুলিৰাম ৰংহাঙৰ নেতৃত্ব এই সৰু ঠাইখনতে
কিংডংডাং আপোনালোকে যিটো দেখিছে বকুলিয়াত যিটো কৰি এইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড তেওঁৰ নেতৃত্ব যে কেনেকুৱা ধৰণে কাৰ্বি আংলঙৰ মানুহে যে এই যে হেৰি ৱৰ্ল্ড ৰেকৰ্ড কৰিলে সেইটো ভাল মনে প্ৰাণে ভাল পোৱা নাই এছামে খালি কিবা হলেও বোলে কাৰ্বি আংলং কিবা হলেতো কাৰ্বি আগতে খালি ওপৰ সেইটো হলে ভাল পায় কাৰ্বি আংলং বোলে হত্যা হিংসা একদম এইটো হলে বহুত পেপাৰ বিলাকতো ডাঙৰ ডাঙৰ হেৰি কৰে কিন্তু আজি ডেভেলপমেণ্ট অতিনি মই কলো এইবিলাক হলে তেওঁলোকে মনে প্ৰাণে নিবিচাৰে যে কাৰ্বি আংলঙৰ উন্নতি হোৱা বা উঠি অহা এইটো নিবিচাৰে গতিকে এইবিলাকৰ কাৰণে তেওঁ ইয়াৰ যিবিলাক ৰাজনৈতিক দল বুলি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে জয়কাথাৰৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ তেওঁলোকে সফল নোহোৱাৰ কাৰণে ওপৰৰ লেভেলৰ পৰা কংগ্ৰেছৰ সেই ওপৰৰ লেভেলৰ এইটো প্ৰচেষ্টাত এই হোৱা নোহোৱা অপপ্ৰচাৰ বিলাক চলাই আছে এই ঘৰ বনোৱাৰ কথাই হওক এই ইডিৰ কথাই হওক আৰু যেতিয়া যিমানে নিৰ্বাচন চাপি হ'ব এইটো আমাৰ কাৰণে নতুন কথা নহয় যিমানে ইলেকশ্যন চমু চাপি আহিব ইমানে হোৱা নোহোৱা কাহিনী সৃষ্টি কৰিব গতিকে সেইটোৱে আৰু কৈছে যিখিনি ওপৰঞ্চি দুই এটা কথা কম আৰু চমুকে কম পইণ্ট ৱাইজ হিচাপে কম যে টকি ডাঙৰীয়া কোৱাৰ দৰে মানে আমাৰ CM ডাঙৰীয়াৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ যিটো পপুলাৰিটি এইটো মানে হিংসাৰ ভাৱ জাগিছে মানুহৰ খুব সম্ভৱ এইটোৱে হৈছে মানে তেখেতৰ পপুলাৰিটিটো কেনেকৈ কমাব পাৰে সকলো মিলি কৰিছে কিন্তু আমি ডাঠিকে ক'ব পাৰোঁ যে এইটো কেতিয়াও তেওঁলোকৰ চেষ্টাটো সম্ভৱ নহ'ব তেখেতৰ পপুলাৰিটি এতিয়া যিমানে আছে বাঢ়িয়ে গৈ আছে বাঢ়ি গৈ থাকিব এইটো হ'ল আৰু কংগ্ৰেছে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মোৰ নামৰ নিচিনাই তেখেতে CM বিদা সিং অংপী তাৰপিছত CM অচ্যুত তেৰণহঁতে কৈছে যে বিজেপি চৰকাৰৰ দিনত বৰ্তমান চৰকাৰৰ দিনত মানে তিনিবাৰ মানে কাঠৰ চুৰি তাৰপিছত বালি চুৰি কৰা তাৰপিছত কয়লা চুৰি কৰাটো মানে বিজেপিয়ে কৰিছে বুলি কৈছে কিন্তু তেওঁলোকে এইটো জানি থোৱাটো ভাল যে আমাৰ হাতত মজুদ আছে কিছুমান ফটো কংগ্ৰেছৰ লিডাৰ ৱেষ্ট কাৰ্বি আংলঙৰ যোৱা 2021 চনত বিধানসভা নিৰ্বাচন MLA ইলেকশ্যনত কংগ্ৰেছৰ কেণ্ডিডেট আগষ্টিন লিহিয়ে নিজৰ ঘৰতে ইলিগেলি কোনো লাইচেঞ্চ নোহোৱাকৈ চু মিল বহুৱাই পেলাই চুৰি কাঠ লৈ তাতে সেই কাঠৰ মানে কি কাৰবাৰটো কৰিছিলে ধৰা খাওঁতে তেতিয়া এই ফটো আপোনালোকক দেখুৱাম আপোনালোকক দিম এইটো ফটো মানে আগষ্টিন লিহি কংগ্ৰেছ কেণ্ডিডেট from Bochalam CLC in Assembly election 2021 এইটো কংগ্ৰেছ লিডাৰ নিজৰ ঘৰতে এইবোৰ কাঠ চুৰি কৰা ধৰা খাইছে এইটো অলৰেডি একশ্যন লোৱা হৈছে চব চিজ কৰিছে তাৰ যিটো ইলিগেল চ' মিলটো ঘৰত যিটো বহুৱাইছে তেনেকৈ ঢেৰ আছে আৰু যদি ইলিগেলি বালি লৈ যোৱা কৰবাত বা ফৰেষ্ট প্ৰডাক্ট যিটো কয়লা চুৰ কৰাটো ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পাইছো আৰু কল ৰেকৰ্ডিং পাইছো APSLC সকলে এই যে যিমান তেওঁলোকৰ মেল মিটিং কৰা এই কয়লা চুৰি কৰা পইচা দিয়ে কৰিছে বুলি তেওঁলোকে নিজে কৈছে নিজৰ মাজত কথা পাতিছে কিন্তু আমি কোৱা কথা নহয় মানে APSLCয়ে কৈছে আজি অলপ আগত মই দেখিছো প্ৰেছ মিট পাতিছে বিক্ৰম হাংসেহঁতে APSLC এই যে ইডিৰ কথাটো কৈছে কিন্তু ইডিৰ কথাটো এইটো মনে হৈ যায় আৰু অলৰেডি আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া সাংসদ ডাঙৰীয়া অলৰেডি ক্লিয়াৰ কৰি কৈ দিলে গতিকে ইডিৰ কথাটো আমাৰ ক'বলগীয়া নাই তেখেতৰ যিটো মন্তব্য ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ছাৰৰ সেইটোৱেই আমাৰ দলৰ স্থিতি আৰু আমাৰ মন্তব্য সেইখিনি সেইটো আমি নকওঁ কিন্তু এই যে বালি কয়লা চুৰ কৰাটো কোন ইনভলভ হৈছে যদি ভালকে ইনকুৱাৰী বহোৱা যায় তেতিয়াহ'লে 99% যিসকল চুৰ কৰা ব্যক্তি সেইটো কংগ্ৰেছ আৰু APSLCৰে কাৰণ বিজেপি দলৰ কাৰ্যকৰ্তাই এই চুৰ কৰিবলৈ সময় নাপায় কেনেকৈ সময় নাপায় মই কৈছো যে আমাৰ দলৰ প্ৰিন্সিপলটো হ'ল মানে কি নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড আৰু ইণ্ডিভিজুৱেল লাষ্ট নেশ্যন ফাৰ্ষ্ট বুলি কোৱাৰ লগে লগে আমাৰ দেশ আমাৰ ৰাজ্য আমাৰ কাৰ্বি আংলংখন কেনেকৈ উন্নতি কৰাব সেই তাতে অনবৰত 24 ঘণ্টাৰ নিচিনা আমাৰ দলৰ কাৰ্যকৰ্তাই তাতে ব্যস্ত হৈ আছে দলৰ কাম কৰোঁতে ব্যস্ত হৈছে চুৰ কৰিবলৈ সময় মানে 1 ছেকেণ্ড নাপায় সেইকাৰণে বিজেপি দলেতো কোনোদিন এইবোৰ বেয়া কাম নকৰে বেয়া কাম নকৰাৰ ফলতে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আমাৰ দলে জিকিছে প্ৰত্যেক লেভেলত MP লেভেল MLA লেভেল কাউন্সিল লেভেল তাৰপিছত এইটো টাউন কমিটি লেভেল লেণ্ডছৰ লেভেল পৰ্যন্ত চবতে আমাৰে জিকিছে তাৰমানে আমাৰ কাম কৰাটো ৰাইজে ভাল পাইছে ভাল পোৱাৰ কাৰণে এইটোৱেই যে বেয়া কাম এটাও কৰা নাই কংগ্ৰেছৰ দিনত যিখিনি বেয়া কাম কৰিছে আৰু APSLCটো জিকাই নাই নিজিকোতে তেওঁলোকে যিখিনি কাণ্ড কাৰখানা কৰিছে মানে এণ্টি ছ'চিয়েল নিচিনাই তেওঁলোকৰ মন্তব্যবোৰ
কোনোবা জাতিৰ নাম লৈ কোনোবা ধৰ্মৰ নাম লৈ কথা কোৱাটো সেই দুটা দলে হয় বিশেষটো ক'বলগীয়া নাই আৰু অপজিশ্যন লিডাৰ কংগ্ৰেছৰ এই যে মই যে অলপ আগত নাম ক'লো এক্স ই এম সকল তেওঁলোকৰ সেই সময়ত তেওঁলোকে যিটো বিভাগ চলাইছিলে সেই সময়ৰ যদি সেই ডিপাৰ্টমেণ্টৰ যদি ইনকুৱাৰী কৰা যায় তেতিয়া ধৰা খাব নহয় যে অচিত তেৰণে কি কৰিছে বিদ্যা সিং ৰংপি এক্স ই এমে কি কৰিছে কংগ্ৰেছৰ সেই সময়ৰ লিডাৰসকলে কি কৰিছে আৰু বিশেষকৈ কংগ্ৰেছৰ পিৰিয়ডত দেখোন গোষ্ঠীগত সংঘৰ্ষই বেছি হৈছে কাৰ্বি ডিমাচা কাৰ্বি কুকি আদি ঢেৰ মানে কি এথনিক ক্লেছ হৈছিলে সেই সময়ত কিন্তু চৰকাৰ আছিলে কংগ্ৰেছৰ এইটো ৰোধ কৰিব লাগিছিলে আৰু পাৰিব লাগিছিলে সকলো চৰকাৰী যন্ত্ৰ তেওঁলোকৰ হাতত আছে কিয় কৰা নাই যদি ইনকুৱাৰী কৰা যায় তেতিয়া সেইবোৰো হ'ব লাগে আনকি এই কংগ্ৰেছৰ জয়ৰাম ইংলেং CM থাকোঁতে ঢেৰ কিবা কিবি মানে কি কাৰাপশ্যন হৈছে কিন্তু জাকাছৰ আন্দোলনৰ নামত এই চৰকাৰী যিটো অফিচবোৰ কিছুমান জ্বলোৱাই দিয়া হৈছে মানে কি কাৰাপশ্যনৰ ডকুমেণ্টবোৰ ডেমেজ কৰি দিলে এইবোৰতো আমি কোৱা নাই ক'বলৈ তেনেকুৱা ঢেৰ আছে সেইকাৰণে কংগ্ৰেছ পাৰ্টি আৰু APSLCয়ে বিজেপি দল আৰু বিজেপি দলৰ নেতা আমাৰ এতিয়ালৈকে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM ডক্টৰ তুলিৰাম হাঙৰ নিচিনা লিডাৰ তেওঁলোকৰ দলত জন্মও নহ'ব আৰু কংগ্ৰেছত যদি আমাৰ ছাৰ CM হোৱা হ'লে এনেকুৱা কাম কংগ্ৰেছে কৰিব নিদিলেহেঁতেন কাৰণ তাক কাম কৰিবলৈ সুবিধা নিদিয়ে কাম কৰিবই নিদিয়ে ৰাইজৰ কাম এতিয়া বিজেপি দলত থকাৰ বাবে আমাৰ CM ছাৰে মানে কি ভালকে কাম কৰিব পাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিচিনা কাৰ্বি আংলঙৰ নিচিনা বা ডিমা হাছাওৰ নিচিনা পাহাৰীয়া অঞ্চলৰ ট্ৰাইবেল সকলক মৰম কৰা কোনো চৰকাৰ অসমত হোৱা নাই আজিলৈকে যিয়ে ইয়াৰ পৰা আমাৰ CM ডাঙৰীয়াই প্ৰপ'জেল পঠাইছে উন্নতিৰ কাৰণে অমুকটো লাগে অমুকটো স্কিম লাগে কোৱাৰ লগে লগে তেখেতে পঠিয়াই দিছে ফাণ্ড দিছে কাম কৰাৰ সুবিধা দিছে এইটোহে লাগে তেতিয়াহে সবকা সাথ সবকা বিকাশ এইটোৱেইটো আমাৰ দলৰ মূল মন্ত্ৰ মোদী ডাঙৰ মূল মন্ত্ৰ সেইকাৰণে মই এইখিনিয়ে ক'লো আৰু মোৰ পিছত আমাৰ স্পক্স পাৰ্চন দুগৰাকী আছে লাইচাৰিং লেং ডাঙৰীয়া আৰু চেলামৰ বেদ ডাঙৰীয়া তেখেতসকলে দুআষাৰ মন্তব্য কৰিব মোৰ ফালৰ পৰা মই ইমানকে